আজি দেখাম কেনেকৈ ইউটিউবৰ ভিডিঅ'বোৰ গেলাৰীত সেভ কৰিব। কিছুমান ভিডিঅ' বা গান ইউটিউবতে ডাউনলোড কৰে, কিন্তু ইউটিউবতে ডাউনলোড হৈ থাকে, গেলাৰীত সেভ নহয়। কেনেকৈ গেলাৰীত সেভ হ'ব ইউটিউবৰ গান বা ভিডিঅ'বোৰ যিকোনো, সেইটো দেখাম আজি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এপ এটা ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হ'ল ভিটমেট। প্লে ষ্ট'ৰত এভেইলেবল আছে এই এপটো। প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰি ল'ব এই এপটো ভিটমেট। তাৰপিছত কোনটো গান ডাউনলোড কৰিব ইউটিউবত চাৰ্চ কৰক। ইউটিউবত গানটো ওলাই লওক। মই চাৰ্চ কৰি লৈছোঁ গানটো। মই কুসুম কৈলাশৰ এই গানটো ডাউনলোড কৰিম। তাৰপিছত শ্বেয়াৰ বুলি আছে, শ্বেয়াৰত ক্লিক কৰিব লাগিব। শ্বেয়াৰত ক্লিক কৰাৰ লগে লগে ভিটমেট এপটো ডাউনলোড কৰি ল'ব। তাৰপিছত এইটো আহি যাব ভিটমেট, তাত ক্লিক কৰি দিব, ডাইৰেক্ট ভিটমেটত পাই যাব। তাৰপিছত ডাউনলোড বুলি অপশ্যন পাব, তাত ক্লিক কৰি দিব। এতিয়া ভিডিঅ'টো ডাউনলোড হৈছে বুলি কেনেকৈ গম পাম? ইয়াত ক্লিক কৰিব। এয়া ভিডিঅ'টো ডাউনলোড হৈ আছে। ইয়াত আৰু এটা কাম কৰিব পাৰিব, ভিডিঅ'টো অডিঅ' ৰূপত শুনিব পাৰিব। ইয়াত ক্লিক কৰিব এনেকৈ। ইয়াত ভিডিঅ'টো ডাউনলোড হোৱাৰ লগে লগে গেলাৰীটো ছেভ হৈ যাব, গেলাৰীটো শুনিব পাৰিব। আৰু আমাৰ আৰডি আছাম চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ঘণ্টিটো বজাই দিব, কাৰণ আমাৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ। আজিলৈ ধন্যবাদ।